প্ৰত্যেক মানুহেই বিচাৰে জীৱনত উন্নতি হোৱাটো। প্ৰতিগৰাকী মানুহৰ এটা সপোন থাকে জীৱনত সফলতা লাভ কৰাটো। ইয়াৰ পিছতো কিন্তু বহু ব্যক্তিৰ জীৱনত সফলতা লাভ কৰা দেখা নাযায়। সফলতা মানে এনেকুৱা এক ডাঙৰ কিবা নহয় যে আমি সফলতা প্ৰাপ্তিৰ কাৰণে ডাঙৰ কিবা কাৰ্য সম্পাদন কৰিব লাগিব। আমি জীৱনত কৰা প্ৰত্যেকটো কামৰ যদি আমি সফলতা বিফলতা বিচাৰি কৰি চাওঁ, সৰু ডাঙৰ প্ৰত্যেক কামতে আমি জীৱনৰ সফলতা বিচাৰি পাওঁ। জীৱনৰ এই সফলতা লাভৰ ক্ষেত্ৰত বহু কাৰকে ক্ৰিয়া কৰে, বহু দিশে আমাক প্ৰেৰণা দিয়ে, সমান্তৰালভাৱে কিন্তু বহু দিশে আমাক হতাশগ্ৰস্ত কৰে। অৰ্থাৎ জীৱনত এনেকুৱা বহু দিশ আমাৰ লগত জড়িত হৈ থাকে, সম্পৃক্ত হৈ থাকে, যিবিলাকে আমাক সফলতা লাভৰ পৰা পিছুৱাই আহিবলৈ আমাক বাধ্য কৰে। আজি এটা কাহিনীয়ে মই আৰম্ভ কৰিব বিচাৰিছোঁ যে সফলতা প্ৰাপ্তিৰ কাৰণে আমি এটা বস্তু সদায় ত্যাগ কৰিব লাগিব। কি ত্যাগ কৰিব লাগিব? আমি কাহিনীৰ মাধ্যমেৰে নিশ্চয়কৈ বুজিবলৈ চেষ্টা কৰিম। এবাৰ এজন চিত্ৰকৰ বন্ধুৱে বহুত সপোন, বহুত কল্পনা লৈ, বহুত হেঁপাহ লৈ তেওঁ এখন ছবি অংকন কৰিছিল। তেওঁৰ হেঁপাহ আছিল যে ছবিখন সকলোৰে মাজত জনপ্ৰিয় হওক আৰু ছবিখনত যাতে কোনো ধৰণৰ অভিযোগ নাথাকে, কোনো ধৰণৰ ক্ষোভ নাথাকে, এখন পূৰ্ণাংগ ছবি হয় সেইটো আশা কৰিছিল। আৰু সেইমতে তেওঁ ছবিখন নিৰ্মাণ কৰিছিল। ছবিখন অংকন কৰি উলিওৱাৰ পিছত, চিত্ৰখন অংকন কৰি উলিওৱাৰ পিছত তেওঁ বন্ধুজনক মাতি আনি ক'লে, বন্ধু, যে মই এটা কল্পনা কৰিছিলোঁ যে মই এখন চিত্ৰ অংকন কৰিম, যিখন চিত্ৰ কোনো ধৰণৰ খুঁত নাথাকিব। গতিকে মই চিত্ৰখন ইতিমধ্যে অংকন কৰি হ'ল। এতিয়া মই কেনেকৈ গম পাম যে চিত্ৰখনত কোনো ধৰণৰ খুঁত নাই? তাৰ কাৰণে মই এটা কাম কৰিম বুলি ভাবিছোঁ, তুমি এটা পৰামৰ্শ দিয়া। বোলে, কোৱা বন্ধু, তুমি কি ভাবিছা? মই ছবিখনত ৰাইজৰ পৰামৰ্শ ল'ব বিচাৰিছোঁ। মোৰ চিত্ৰখন কিমান নিখুঁত হৈছে সেই পৰামৰ্শ ৰাইজৰ পৰা মই ল'ব বিচাৰিছোঁ। তেতিয়া বন্ধুৱে ক'লে, বন্ধু, তুমি ভাবিছা কিন্তু ভুল কৰিছা। তুমি যদি তোমাৰ কল্পনাৰে তোমাৰ মনোজগতত বিচৰণ কৰা ভাৱখিনিক তুমি ছবিৰ জগতত প্ৰকাশ কৰিছা আৰু ছবিখন তোমাৰ মনত যদি, তোমাৰ দৃষ্টিত যদি শুদ্ধ আৰু পূৰ্ণাংগ চিত্ৰ হৈছে, তুমি সেইখন বেলেগৰ দ্বাৰা মন্তব্য লোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু চিত্ৰকৰ বন্ধুৱে নামানে, তেওঁ আকৰগোজ, তেওঁ মন্তব্য ল'বই। তেতিয়া দ্বিতীয় বন্ধুৱে ক'লে, ঠিক আছে, তুমি এটা কাম কৰা, যদি তুমি ৰাইজৰ পৰামৰ্শ ল'ব বিচাৰিছা, মই এটা পৰামৰ্শ দিওঁ। তুমি চিত্ৰখন ৰাজহুৱা স্থানত আঁৰি থবা। আঁৰি থৈ তলত লিখি দিবা যে চিত্ৰখনত কি কি অভিযোগ আছে, চিত্ৰখনত ক'ত ক'ত আসোঁৱাহ আছে, অনুগ্ৰহ কৰি আপোনালোকে সেই স্থানবিলাকত দাগ দি দিব। তুমি এটা কলম লগত থৈ দিবা। সেইমতে চিত্ৰকৰ বন্ধুৱে পিছদিনা এটা ৰাজহুৱা স্থানত ছবিখন আঁৰি দিলে আৰু ছবিখনৰ তলত লিখি দিলে যে আপোনালোকলৈ অনুৰোধ থাকিল যে চিত্ৰখনত কি কি অভিযোগ আছে, কি কি তাত সংলগ্ন কৰিবলগীয়া আছে, সেই স্থানসমূহত আপোনালোকে দাগ দি দিব। আৰু সেইমতে ৰাতিটো তেওঁ বহুত জল্পনা কল্পনা কৰি ঘৰত থাকিল। পিছদিনা তেওঁ গৈ দেখিলে যে চিত্ৰখনৰ বিভিন্ন স্থানত, বহু স্থানত ছবিখনত দাগ দি থৈছে। তেওঁ হতাশাগ্ৰস্ত হৈ পৰিলে। ইমান নিখুঁতকৈ অংকন কৰিব বিচৰা ছবিখন ইমানখিনি অভিযোগ ক'ৰ পৰা আহিল? ছবিখন লেতেৰা কৰি পেলালে, ইমানেই দাগ দিলে ছবিখনত। পুনৰ বন্ধুৰ ওচৰলৈ গ'ল। বন্ধু ক'লেগৈ, বন্ধু, এনেকুৱা এটা সমস্যাৰে সন্মুখীন হ'লো মই। তেতিয়া বন্ধুৱে ক'লে, তোমাক মই প্ৰথমেই কৈছিলোঁ যে তোমাৰ কল্পনাৰ আঁকা ছবিখন তুমি ৰাজহুৱা শুনানি ল'ব নিবিচাৰিবা, তাত বহুতে অভিযোগ দিব, কিন্তু তুমি মোৰ কথা নামানিলা। গতিকে এতিয়া তুমি নিশ্চয়কৈ গম পাইছা যে তোমাৰ ছবিখন সকলোৱে আসোঁৱাহ ধৰিছে। গতিকে তুমি এইবাৰ এটা কাম কৰা, আজি পুনৰ ছবিখনৰ তলত লিখি থৈ আহা যে অনুগ্ৰহ কৰি আপোনালোকে ছবিখনৰ য'ত য'ত দাগ দিছে তাত কি হোৱা উচিত আছিল, কি অংকন কৰা উচিত আছিল, অনুগ্ৰহ কৰি লিখি থৈ যাব। এনেদৰে লিখি থৈ আহা তুমি, তাৰপিছত দেখিবা কি হয়। চিত্ৰকৰ বন্ধুৱে বন্ধুৰ পৰামৰ্শ মতে সেইখিনি কাম কৰিলে আৰু ছবিখনৰ তলত লিখি থৈ আহিলে, আগৰখন আঁতৰাই পেলাই এইখন লিখি থৈ আহিলে যে অন্ততঃ আপোনালোকে ছবিখনৰ দাগ দিয়া স্থানসমূহত কি উল্লেখ কৰাৰ প্ৰয়োজন আছিল বা মই কি অংকন কৰাৰ প্ৰয়োজন আছিল পৰামৰ্শ দিব বুলি মই আশা কৰিলোঁ। ৰাতিটো বহুত জল্পনা কল্পনা কৰি ঘৰত থাকিল, কি বা লিখিছে ৰাইজে এনেদৰে ভাবি থাকিলে। আৰু ৰাতিপুৱা গৈ তেওঁ দেখিলেগৈ আচৰিত, ছবিখনৰ ক'তো কোনো কথা উল্লেখ নাই। পুনৰ তেওঁ বন্ধুজনৰ ওচৰলৈ গ'ল আৰু বন্ধুক ক'লে, বন্ধু, অতি আচৰিত, ছবিখনৰ কোনো স্থানত একো কথা উল্লেখ কৰা নাই। তেতিয়া বন্ধুৱে বেছিকৈ হাঁহি মাৰি ক'লে, চোৱা বন্ধু, যিটো কথা মই তোমাক প্ৰথমেই কৈছিলোঁ যে তোমাৰ কল্পনাৰে, তোমাৰ মনোজগতত বিচৰণ কৰি থকা ভাৱৰাশিক তুমি ছবিৰ জৰিয়তে বাস্তৱ প্ৰকাশ কৰিছা, বহিঃপ্ৰকাশ ঘটাইছা। তাত যদি তুমি আনৰ কল্পনা সংযোজন কৰিব বিচৰা, তোমাক অভিযোগ কৰা মানুহ, তোমাক আসোঁৱাহ ধৰা মানুহ বহুত ওলাব। আৰু সেইমতে তোমাক আসোঁৱাহ ধৰা মানুহ বহুত ওলাব। কিন্তু দ্বিতীয় দিনা তুমি যেতিয়া আসোঁৱাহবিলাক উল্লেখ কৰিবলৈ দিলা, কি হোৱা উচিত বুলি তুমি পৰামৰ্শ বিচাৰিলা, তোমাক পৰামৰ্শ কিমানে দিলে? এজনেও পৰামৰ্শ নিদিলে। অৰ্থাৎ তুমি তাৰ পৰা কি বুজিলা? তুমি যি কাম কৰিছা শুদ্ধ কাম কৰিছা, তোমাৰ মনৰ জগতত বিচৰণ কৰা ভাৱৰাশিক তুমি ছবিৰ জগতত প্ৰকাশ কৰিছা, তাত
আঁসুৱা ধৰাৰ অজুহাত বহুতে উলিয়াব, কিন্তু তোমাক সঠিক দিশত পৰামৰ্শ দিয়া মানুহ কোনো নোলাব। এইটো এটা মাত্ৰ উদাহৰণ। আমাৰ প্ৰত্যেকৰ জীৱনত এনেকুৱা বহু কথা আহে যে আমি বহু কাম কৰিবলৈ গৈ আনে কি ক'ব, এই কামটো কৰিম আনে মোক কি ক'ব, এনেকুৱা এটা ভাৱ মনত জাগিত হোৱাৰ লগে লগে আমি কামটোৰ পৰা পিছ হোৱাকৈ আহিবলগীয়া হয়, বা আমি কামটো আৰম্ভ কৰাৰ আগতে বহুতকে সুধো এনেকুৱা এটা কাম কৰিম বুলি ভাবিছো, আপুনি কি পৰামৰ্শ দিব বিচাৰে। তো এই ক্ষেত্ৰত আপোনালোকে দেখিব প্ৰত্যেকে আপোনাক সেই বিষয়টোৰ সম্পৰ্কত, যিটো বিষয়ত আপুনি সুধিব সেই বিষয়টোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ আশংকা দেখুৱাই দিব, অসুবিধা দেখুৱাই দিব, সমস্যা দেখুৱাই দিব, কিন্তু সমাধানৰ পথ বা কি হ'ব লাগে তাৰ উপযুক্ততা পথ এটা আপোনাক দেখুৱাই দিয়া মানুহ নোলাব। সেয়েহে মই ভাবিছো যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, আপোনাৰ কল্পনাৰে আপোনাৰ মনে বিচৰা ধৰণে আপুনি আগুৱাই যাওক, আৰু এই আগুৱাই যোৱাৰ ক্ষেত্ৰত আনে কি ক'ব এই কথা যদি ভাবে, এই চিত্ৰকৰ বন্ধুৰ নিচিনাই আপুনি সমস্যাৰ সন্মুখীন হ'ব। ইমান নিখুঁত চিত্ৰ এখন তেওঁ ৰাজহুৱা কৰি দি চিত্ৰখন বিভিন্ন ধৰণৰ দাগ দি পেলাই নষ্ট কৰি পেলালে, কিন্তু চিত্ৰখনৰ সঠিক পৰামৰ্শ দিয়া মানুহ কোনো নোলাল। মই আশা কৰিছো যে এই কাহিনীৰ জৰিয়তে আমি প্ৰত্যেকে উপলব্ধি কৰিবলৈ যত্ন কৰিম যে আমি জীৱনত যদি সফল হ'ব বিচাৰো, আনে কি ক'ব এই কথাটো আমি জীৱনৰ পৰা বাদ দিব লাগিব।